নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল আছে আৰু মই ভালে আছোঁ। চ' গাইজ, আমি জংঘলৰ মাজত আহিছোঁ মানে নল আৰু পুন্দি কাটিব, যিহেতু ভোগালী বিহু। ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ সকলো দেখাই থাকিম। আজি হ'ল অসমীয়াৰ ভোগালী বিহুৰ পৰম্পৰাগত চলি অহা ঐতিহাসিক দিনৰে পৰা প্ৰথমটো দিন, আৰু 2021 বৰ্ষৰ নৱবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে দিনবোৰ ভালে কুশলে যায় আৰু 2020ৰ দৰে যাতে কৰোণাময় নহয়, দিনকেইটা সকলোৰে ভাল কুশলে যাব পূজা পাৰ্বণে ঘূৰিব পাৰিব, তাৰে কামনা কৰিলোঁ। এতিয়া আমি আজি মানে যাই আছোঁ আমি নল কাটিবৰ কাৰণে, নল পুন্দি কাটিম আৰু ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ সকলো দেখাই থাকিম। মানে এই ৰাস্তাটোদি যাই আছোঁ, এই ৰাস্তাটোদি যাই থাকি শেষলৈকে চাই থাকক ভিডিঅ'টো। এতিয়া আমাৰ ঘৰৰ পৰা আমি য'ত যাম সেই জেগাটো হৈছে 2.5 কিলোমিটাৰমান দূৰত যাব লাগিব। এতিয়া আমি ৰাস্তাটোৰে যাই আছোঁ আহি ফৰেষ্ট এখন পালোঁ, আৰু এইখন আমাৰ ওচৰৰে ফৰেষ্ট হয়। যাই আছোঁ, বৰ্তমানলৈকে যাই আছোঁ। আমি বৰ্তমান দুইজনে যাই আছোঁ, মই আৰু মোৰ এটা বন্ধুটো হৈছে প্ৰাণজিত। আৰু এয়া প্ৰাকৃতিক দৃশ্য, কি মজা, আপোনালোকে চাই লওক। এখন পুল পালোঁ আহি, আৰু এতিয়া আমি যাই আছোঁ। এতিয়া আমি যাই আমি পালোঁ বেহৰবাৰী। কি মজা প্ৰকৃতি, কিমান ধুনীয়া হ'ব পাৰে আপোনালোকে চাই লওক। বাৰুকে বন্ধুসকল, এইটো কেনেকুৱা লাগছে বেহৰবাৰীটো? যদি ভাল লাগিছে এটা লাইক কৰি দিব প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আহি আমি ৰেল লাইন পালোঁ। এতিয়া ৰেল লাইনৰ পৰা নামিব লাগিব, মানে ৰেল লাইনৰ পৰা নামি আছোঁ এতিয়া। এইটো প্ৰাণ যাই আছে, এইটো মোৰ বন্ধু হয়, আমি দুজনে। চ' ফ্ৰেণ্ডছ, আপোনালোকে চাইছানে এই জংঘলটোত আন কোনো ব্যক্তি নাই, মানে এটা প্ৰাণী নাই। এই ঠাইটো কিমান ভয়ানক হ'ব পাৰে আপোনালোকেতো ভিডিঅ'টো চাই গম পাইছে। এইটো বহুত ভিতৰুৱা, মানে জংঘলৰ মাজত আমি দুজনে সোমাই আহিছোঁ, মোৰ বন্ধুটো আৰু মই, আমি দুজনী, আন কোনো নাই। মানে এই ল'ৰাটো মোৰ সাহস নাইকৈ কাটি আছে। আৰু এইখন দেখিছেনে, এইখন ব্ৰিজৰ ওপৰত মানে ৰেল যায়, এইটো ৰেল লাইন হয়, আৰু আমি দুজনে আহিছোঁ ইয়ালৈ, আন কোনো নাই। আগবাৰে কিনো ভয় খোৱা, কাটাৰ পাৰে কাটি থাকা, মই আছোঁ না তোৰ লগত। কাটি থাকা, মানে গোটাইখিনি কাটি একেলগত জমা কৰ, পিছত যোৱাৰ সময়ত একেলগতে লৈ গেলে হ'ল। কাটি জমা কৰি থৈ দিয়া। তাৰ পৰা আছে যদি কাটি দিয়া। ভয় কৰা কিয়, জংঘলত একো নাই, মই আছোঁ না, আমি দুজনে পলাম একেলগত কিবা আহিলে, টেনশ্যন নাই। আৰু এইটো কি ফল বাৰু? এইটো আপোনালোকে যদি চিনি পায় তেনেহ'লে কমেণ্ট বক্সত জনাই দিয়ক। মানে এইটো নতুন ফল, আজি ফাৰ্ষ্ট দেখিছোঁ। আৰু এনেকৈ কাটি আমি ঘৰ যাব সময় হ'ল। এতিয়া আমি ঘৰ যাই আছোঁ, আৰু দেখিছেনে দুয়োটাই দুমুঠি লৈছোঁ। ইয়াৰ ৰেল লাইনটো চাই থাকক, কিমান ধুনীয়া হ'ব পাৰে। মানে জেগাটো বহুত মজা হয়। আপোনালোকক ভিডিঅ'টো জনাই দিছোঁ যে এইটো এটা নদীটো কিমান চাফা আপোনালোকে চাই লওক। সঁচা কথা ক'ব গ'লে এইটো পানী বহুত চাফা হয়, আৰু ৰাস্তাটো কিমান মজা দেখিছানে? মোক সকলোতকৈ ভাল লাগিছে আমাৰ ইয়াৰে এই নদীটো বহুত চাফা পানী হয়। মানে এনেকুৱা চাফা পানী, কেনেকৈ আমাৰ দমকলৰ পানীটো ইমান চাফা নহয়। আৰু এনেকৈ আমি মানে চিৰি নামি আছোঁ। চিৰি মানে খটখটি কৈছোঁ, মানে কি কয়, এতিয়া বৰ্তমান ট্ৰেইন লাইনটো কাৰেণ্টেৰে চলিবৰ কাৰণে প্ৰত্যেক ৰাস্তাতে চিৰি বনাই দিছে। আৰু এনেকৈ আমি মানে ঘৰ যাই আছোঁ। ঘৰ যোৱাৰ আগতে আৰু এডোখৰ দেখা পোৱাৰ কাৰণে আৰু কাটি দিল মোৰ বন্ধুটোৱে, আৰু মানে অলপ কামত দিব বেছিকৈ লৈ গ'লে। এতিয়া আগলৈকে সেইটো চাই থাকিব। বৰ্তমান আমি আছোঁ অলপমান নিলগত, এই অহা ৰাস্তাটোৰ পৰা অকণমান ছাইডত। সিটো জংঘলে ঠাই, বৰ্তমান যিটো প্লেচত আছোঁ আপোনালোকে দেখা পাইছে, এইটো জংঘলে হয়। ইটোতো কম নহয়, মোটামুটি জংঘল, বহুত জংঘলত সোমাই আছোঁ আজি। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। থেংকছ ফৰ ৱাটছিং, বাই বাই।